অসমৰ বিভিন্ন পৰিচয়সমূহৰ ভিতৰত চাহ খেতি অন্যতম। চাহ শব্দটো চীনা শব্দৰ পৰা অহা। চীন দেশত চাহক চাহ বুলি কয়। চাহৰ ইংৰাজী প্ৰতিশব্দ টি। চিংফৌ ভাষাত চাহক ফিনাপ অথবা ফালাপ বুলি কয়। আহোম ভাষাত নাম ফালাপ বুলি কয়। নাম মানে পানী আৰু ফালাপ মানে চাহ। সম্ভৱতঃ এইদৰেই অসমত চাহপাত পানীত দি উতলাই খোৱা ৰসবিধক চাহপানী বুলি কোৱা হয়। সঁচাই আমি আমাৰ অসমৰ জলবায়ুৰ লগত মিলিব পৰা এবিধ খেতি উপহাৰ পাইছোঁ। আমাৰ গৌৰৱ চাহ খেতিডৰা।